নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আপোনালোকে নিশ্চয় গম পায় যে মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে ঘোষণা কৰিছে জুলাইত 25,000 চাকৰি এডভাৰটাইজমেণ্ট আহিব। তাত আপোনালোকক ঘোষণা কৰিছে যে পঞ্চায়ত বিভাগৰ কিছুমান পদ লোৱা বুলি। আজি সেই পঞ্চায়ত বিভাগৰ কিছু পদ আপোনালোকৰ মুকলি হৈ এডভাৰটাইজমেণ্ট যোগে আহি গৈছে। আপোনালোকে সেই পদখিনি কেনেকৈ এপ্লাই কৰিব লাগিব, লগতে আপোনালোকে কি ডকুমেণ্টছ লাগিব, লগতে আপোনালোকৰ এজ লিমিট কি হ'ব, আৰু আপোনালোকক কোনখিনি গ্ৰেড 3 গ্ৰেড 4 কি পদ লৈছে, সকলো কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকুৱা ধৰণৰ প্ৰতিদিনে ভিডিঅ'সমূহ পাই থাকিব। আহক আজি আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখিব পাৰিছে যে গভৰ্ণমেণ্ট অফ আছাম, কমিছনাৰ অফ দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পাঞ্জাৱাৰী গুৱাহাটী ফালৰ পৰা এই পদখিনি আপোনালোকক ওলাই আহিছে। এডভাৰটাইজমেণ্ট আপোনালোকে দেখিব পাৰিছে, আৰু এই পদখিনি আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত হ'ব। সকলো জিলাৰ লোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু নিজৰ ডিষ্ট্ৰিক্টতে আপোনালোকৰ নিযুক্তি হ'ব বুলি এই এডভাৰটাইজমেণ্টটো ঘোষণা কৰা হৈছে। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে দেখিব পাৰিছে বাক্সা, বৰপেটা, বঙাইগাঁও, আপোনালোকৰ দৰং, ধুবুৰী, চিৰাং, কামৰূপ মেট্ৰ' সকলো ডিষ্ট্ৰিক্টে আপোনালোকৰ ইয়াত আছে। লখিমপুৰ, আৰু ডিষ্ট্ৰিক্টসমূহ তিনিটা জোনত ভাগ আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ জোন ৱাইজত ভাগ কৰিছে। জোন 1ত আছে চৰাইদেউ, ডিব্ৰুগড়, মাজুলী, লখিমপুৰ, তিনিচুকীয়া, আৰু জোন 2ত আছে ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, আৰু জোন 3ত আছে নলবাৰী, কামৰূপ মেট্ৰ', মৰিগাঁও, গোৱালপাৰা, চালমৰা, মানকাছাৰ, আৰু জোন 4ত আছে বাক্সা, বৰপেটা, চিৰাং, দৰং, আৰু কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও। এনেকৈ আপোনালোকৰ জোন ৱাইজত ভাগ কৰা হৈছে, আৰু আপোনালোকৰ যিটো জোনতে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট দি দিছে চাব পাৰে, https://pnrd cms.org.htps/rural-assam.gov.in। ইয়াৰ ভিতৰত কোনোবা এটা অফিচিয়েল ৱেবছাইটকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট 1 জুলাইৰ পৰা হৈ গৈছে, আৰু ইয়াৰ আপোনালোকৰ লাষ্ট জুলাই হৈছে 30 জুলাই। তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ দৰমহা দেখিব পাইছে 45,000 পৰ্যন্ত আপোনালোকে দৰমহা পাব। এইটো আপোনালোকৰ এটা গভৰ্ণমেণ্ট জব হয়। আৰু ইয়াত আপোনালোকে যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু লগতে আপোনালোকৰ জোন ৱাইজতো আপোনালোকৰ যদি এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ এটা ইম্পৰ্টেণ্ট আছে যে কোৱালিফিকেশ্যন দি আছে দ্য কেণ্ডিডেট শুড হেভ টু লেছ 10 years অফ দ্য এক্সপিৰিয়েঞ্চ ইন দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ল, একাডেমিক, ছ'চিয়েল ৱৰ্ক অফ মেনেজমেণ্ট, শুড নট বি ৰিমেম্বাৰ দ্য ৰিকগনাইজড পলিটিকেল পাৰ্টি বেণ্ড অৰ্গেনাইজেশ্যন। আপোনালোকে 10 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। যদি 10 বছৰ আপোনালোকৰ কাম কৰা যদি এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টখিনিৰ কাৰণে। আৰু বৰ্তমান আপোনালোকৰ যি গ্ৰেড 3 গ্ৰেড 4 পদ আপোনালোকৰ আহি আছে, আৰু কিছুদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা যি আপোনালোকৰ পঞ্চায়ত বিভাগৰ পদসমূহ হ'ব, তাৰ আপোনালোকৰ একাংশ পদ ইয়াৰ মুকলি কৰি দিলে। আৰু যিসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছে, সেইসমূহ আপোনালোকৰ কিছু দিনৰ ভিতৰতে জুলাই 15 পৰা 31 তাৰিখৰ ভিতৰত আপোনালোকৰ বিজ্ঞাপনসমূহ আহি যাব। আপোনালোকে সকলোকে আগত আপডেটসমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া আপোনালোকৰ যেতিয়াই পদখিনি আপোনালোকৰ আহি যাব, সকলোকে আগত মোৰ চেনেলত চাবলৈ পাই যাব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব।